हेलो दोस्तों गुड मर्निंग মানে কি হ'ল যোৱাকালি মাথাটো অলপ হেডেক হ'ল বিখালে সেইকাৰণে ক'তো নগ'লোঁ শুই দিলোঁ তাৰপৰা এতিয়া আমি যাম বুলি ভাবিছোঁ ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পেলাই ফ্ৰেছ হৈ গ'লোঁ ফ্ৰেছ হৈ আহি আছোঁ এতিয়া আমি ঘূৰিবৰ কাৰণে অলৰেডি বাছৰ টিকেট কৰি থোৱা আছে গৈ লওঁ টাইম হৈ গ'ল বাছৰ টিকেটটো লৈ লওঁ লৈ পেলাই বাছৰ মাজত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাম হা আৰু এতিয়া গাড়ীখন আমাৰ বৰ্তমান অহা নাই মই ফাৰ্মাচীলৈ যাব লাগে ফাৰ্মাচীত এটা মোৰ কাম আছে তাতে ওচৰত ফাৰ্মাচী নাই আৰু গাড়ীখন আহক গাড়ীখন আহিলে আমি যাম বৰ আৰু ধুনীয়া ধুনীয়া আপোনালোকে লোকেশ্যন চাবলৈ পাব ধুনীয়া ধুনীয়া আপোনালোকক ভিউ দেখাম আমি আৰু গৈ লওঁ ফাৰ্মাচী দেখিছে না ভিউ দেখিছে না কিমান ব্লগাৰ সব ব্লগাৰ হয় আৰু এইটো হয় বাছ ষ্টেচন এইটো ষ্টেচন হয় বঢ়িয়া লাগিব আজি খোৱা বোৱা এতিয়ালৈকে একো হোৱাই নাই বাৰু চাহ ভাত নাস্তা ব্ৰেকফাষ্ট একোৱে খোৱা নাই আৰু কিবা বুলি কয় শুই উঠিছোঁহে শুই উঠি ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পেলাই ডাইৰেক্ট ওলাই আহিলোঁ তাৰপৰা তাত গৈ পেলাই বাছখন ৰখালে বাছে ট্ৰেভেলাৰ আহে কি আহে নাজানো খালি মই গম নাপাওঁ সিহঁতে বুক কৰিছে আৰু চাই পেলাই যাম আৰু ক'ৰবাত ৰাখিবলৈ ক'ম ৰাখি পেলাই খাই ল'ম ইমান পটাপট কৰিলে সিহঁতি গা চা ধুই ৰখিবলৈ তত দিয়া নাই গাড়ী এতিয়ালৈকে আহি পোৱাহি নাই পেটত নিগনি দৌৰি আছে বুকত এনেকুৱা ঘট 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 বহুত ভোক লাগি আছে আৰু আৰু কিমান টাইম লাগিব জানো আৰু আধা ঘণ্টামান লাগিব চাগে এতিয়ালৈকে গাড়ী অহাই নাই ৱেইট কৰি আছোঁ আমি বহুত টাইম হৈ গ'ল ৰুমৰ পৰা ওলাই আহে আধা ঘণ্টামান হয় সেইকাৰণে ফিক্স টাইমিং লৈ আহিব লাগে বহিলোঁ ট্ৰেভেলাৰ আহিলে আমি ভাবিছিলোঁ বাছ আহিব বুলি ট্ৰেভেলাৰ আহিলে ট্ৰেভেলাৰ বহিলোঁ বহাৰ পিছত এতিয়া আমি ৰাওনা হৈ আছোঁ বহাৰ পিছত আমি ৰাওনা হৈ আছোঁ আমি এটা লোকেশ্যনত আহি পাই গ'লোহি আৰু গাড়ীত যিহেতু আহিব নোৱাৰোঁ একদম মাথা ঘূৰাই মেলি অৱস্থা নোহোৱা হৈ গ'ল চাওকচোন মানুহটোৰ অৱস্থা কি হৈ গ'ল ক'বলৈ কোনো ভাষা নাই একদম ফপৰাই চেঞ্জ হৈ গ'ল জেগা এটা পালোহি আৰু সাগৰৰ পাৰত একদম পুৰা ধুনীয়া এনজয়মেণ্ট আমি অলপমান কিবা বুলি কয় ঘূৰি আছোঁ ৰিলচ বনাম বুলি ভাবিছোঁ ৰিলচ এটা দুটা বনাই লওঁ কি হয় তেওঁলোকে ইমান ধুনীয়া ম'মেণ্ট চাই ল'ব কি ধুনীয়া মাই গড নেক্সট লেভেল হৈ আছে জেগাবিলাক এনেকুৱা এটা জেগা গৈ আছে এক এনেকুৱা ধুনীয়া ধুনীয়া প্লেচ আছে ন এতিয়া আমি ভাবিছোঁ ৰিলচ এটা বনাই লওঁ তাৰপিছত আৰু বেলেগ টাইমো হৈ গৈছে ৰিলচ বনোৱাৰ পিছত আকৌ বেলেগ এটা প্লেচত যাব লাগে অলপ কৈ দিয়ক গাড়ীখন ৰখালে বাথৰুমত যাবৰ কাৰণে পেচাব কৰিবলৈ ফ্ৰেছ হ'বলৈ মেলিবলৈ আৰু ফ্ৰেছ হৈ ল'লোঁ আৰু ইয়াত পানী যি অৱস্থা চব নমকিন নিমখ সাগৰখন ওচৰতে আছে যে সেইকাৰণে নিমখ লাগে আৰু ফ্ৰেছ হ'লোঁ অলৰেডি এতিয়া গৈ আছোঁ আমি মিৰামাৰত বুলি কয় মিৰামাৰটো গৈ আছোঁ মিৰামাৰত কি দেখোঁ ন আপোনালোকক দেখাম বাৰু আৰু তাতে বহুত আনন্দ লাগিছে ৰাতিপুৱা একো খোৱা নাই অনলি খাইছিলোঁ চিপছ আৰু ক'ল্ড ড্ৰিংকছ সেয়াই খোৱা টেবুল তাত খানাও খাই ল'ব লাগিব তাৰপিছত কি চাওঁ দেখাম বাৰু যোনটো গোৱা চিম্বলটো দেখিছে আপোনালোকে দুজন মানুহে হাত ধৰি থকা সেইটো এটা ষ্টৰি আছে ষ্টৰিটো আমাক যোনজনে গাইড কৰি আছে তেওঁ কৈ দিছে তেওঁ মুখেৰে শুনক अदर 5% मुस्लिम है मुस्लिम के घर में ईद होता है तो हिंदू के घर में होता है लेकिन जात के ऊपर कभी भी झगड़ा नहीं होता है ऐसा और पूरे वर्ल्ड में नहीं है पूरे हिंदुस्तान में नहीं है ये गोवा का सिंबल है सिंबल ऑफ यूनिटी बोलता है क्या 60% जिसने धोती पहना है 60% हिंदू है जिसने हाफ चड्डी पहना है 35% कैथलिक एंड अदर 5% मुस्लिम गोवा का सिंबल है अब मैं मर गया मेरा नंबर नहीं है हाँ है आपका नंबर जिंदा है ना अभी कांग्रेस बीजेपी में गया बाद में कांग्रेस में आएगा
भाई साहब का नंबर ले मतलब दूंगा डिस्प्ले आप लोग इधर कभी भी आएगा तो ये सार का सार आप लोग मतलब पास में रह सकता है, उसको कॉल करके आप लोग इधर आ सकते हैं। गोवा में आसामीज हो या हिंदी वाला हो, सभी के लिए वीडियो बना रहा हूँ। आप लोग कोई भी इधर आ सकता है। मतलब जो अभी इन्फॉर्मेशन दिया है ये जो मतलब लोगों के लिए, वो आप लोग मतलब ऐसे ही दिया कि कोई मतलब जात पात को लेके झगड़ा वगैरह नहीं करने के लिए ऐसा मतलब वो इन्फॉर्मेशन दिया। तो कभी भी आने से आओ इधर, गोवा में मस्त लगेगा और एंजॉय भी एंजॉय करके जा सकते हैं आराम से, कुछ प्रॉब्लम नहीं है। तो बोलो कि আমি বেলেগ এটা লোকেশ্যনলৈ গৈ আছোঁ, লোকেশ্যনলৈ গৈ চাম। যোনজন মানুহে আমাক গাইড কৰি আছে, মানে আমাক ঘূৰাই আছে, গোৱাটো ঘূৰাই আছে, যিজন এনেকুৱা এণ্টাৰটেইন মানুহ নহয়, মানে এনেকুৱা ক'বলৈ কোনো ভাষা নাই, মানে বহুত পূৰা মজা আহে। ऐसा इंजॉय हो ना, इंजॉय एन्जॉय टू सेल्फ। और क्या है, बैठ के इधर और ऐसा एक्सप्रेस करने का दो गाड़ी बहुत ইণ্টাৰটেইন হয়, মানে বহুত ইণ্টাৰটেইন কৰে। গাইড নাই চলে মানে এনেকুৱাই বোলে গাইড ইমান মানে ইণ্টাৰটেইনিং কৰি পেলাই গাইড কৰি আছে নহয়, ক'বলৈ কোনো ভাষা নাই মানে পূৰা। হীৰা মাৰ্কেট পালেহি, কিন্তু হেৰি জেছ চাবলৈ আহিছে, জেছটোত আকৌ মোবাইল এলাও নাই ভিতৰলৈ। তাকে অলপমান কৰি দিছোঁ আৰু অকণমান চাই লওঁগৈ, চাই লোৱাৰ পিছত আকৌ বেলেগ জেগাত যাম। বহুত ভাগৰ লাগিছে ঘূৰি ঘূৰি, একদম বহুত গৰমো লাগিছে ন, টোপনি লাগিছে। গৰমটো ইয়াত বহুত বেছি, মানে বহুত বেংগলোৰত থাকোঁ, বগা মানুহ কোলা হৈ যাব লাগিব। বেংগলোৰৰ পৰা গোৱা আহিলোঁ, মানে গৰমৰ অনুভৱটো এনেকুৱা লাগিছে যেন বা, আৰু পানী পূৰা খুৱাইছে, আৰু য'তে হ'লেও পানী কিনি খুৱাই। যেনেকৈ আমি হোটেলত গ'লে আমাৰ এইবিলাক আমাৰ অসমত হওক বা বেংগলোৰত হওক, য'তে বেলেগ এৰিয়াত পানীটো কিনি খাব নালাগে, হোটেলৰ ফালৰ পৰা থাকে। ইয়াত য'তে গ'লেও পানী মানে হোটেলত খালেও পানী কিনি খাব লাগিব। আৰু কাৰ কোনটো ষ্টেটত তেনেকৈ পানী কিনি খাব লাগে অলপ কমেণ্ট কৰি দিব। এইটো যোনটো জেছ হয় না, এইটো বোলে 400 বছৰ পুৰণি হয়, মানে সেইটোৰ কাৰণে চব মানুহবিলাক ইয়াত ঘূৰিবলৈ চাবলৈ কি আছে কি কিনা ভিতৰত, কিন্তু ইনচাইডত কোনো দেখাব নোৱাৰে, এলাও নাই কাৰো। আমি ভিতৰত গৈ সোমাই চালোগৈ, কিন্তু ইনচাইডত কিবা মোবাইল এলাও নাই, তাৰ বাবে ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ। এতিয়া বাহিৰলৈ ওলাই আহিলোঁ, বাহিৰত ওলাই পেলাই কিবা এটা খাবলৈ যাওঁ, তাতে ৰেষ্টুৰেণ্ট এখন দেখিছোঁ, লগত ফৰেনাৰ আছে, খাই লওঁ। ফাইনেলি আমি চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ, আৰু অৰ্ডাৰ আহিব বিৰিয়ানী, চিকেন বিৰিয়ানী, ফাৰ্ষ্ট টাইম চিকেন গোৱাত, বিৰিয়ানী 5 মানে প্ৰথম টাইম গোৱাত আমি পানী ফ্ৰী পাইছোঁ, ভাল লাগিল। প্লেট কি খালি দুটা খালী প্লেট আৰু চামুচ, খালী প্লেট আৰু স্পুনছ দিছে খাবৰ কাৰণে, একো তাৰ লগত একো নাই। এই খাই প্লেট খাওঁ, প্লেট খাওঁ, খালী প্লেট আৰু কিবা দিছে স্পুনছ। ফাইনেলি আমাৰ চিকেন বিৰিয়ানী আহি পাই গ'ল। ইয়াৰ কালাৰটো অলপ বেলেগ, হোৱাইট কালাৰ নিচিনা কিবা ৰং বিৰঙৰ আছে। আৰু আমি খাই লওঁ, পটাপট গাড়ী আহিবলৈ দেৰি হৈছে, মানে আহি পাই গ'ল, পটাপট খাই লওঁ, গাড়ী আহি যাব, আমি আমাৰ ইটো গুচি যাব, সেইকাৰণে খাই লওঁ লগত পটাপট। ঠিক আছে, খাই লওঁ, তাৰপিছত আকৌ লগ পাম। আমাৰ খোৱা বোৱা হৈ গ'ল, চিকেন বিৰিয়ানী ভালেই বনাইছিলে বাৰু, ইমান বেয়া নহয় খাবলৈ, ঠিকে আছিলে। খালোঁ, খাই মেলি এতিয়া আমি গৈ আছোঁ গাড়ীৰ ওচৰলৈ। গাড়ী আহি ৱেইট কৰি আছিলে আমাৰ কাৰণে, গাড়ীখনত যাওঁ, তাৰপৰা আৰু কোনটো লোকেশ্যনত লৈ যাওঁ আকৌ অকণমান দেখাম বাৰু। কোনটো লোকেশ্যনত লৈ যায় আমিও নাজানো, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ, তেতিয়াহে গম পাব আমি ক'ত গৈ আছোঁ, কি কৰি আছোঁ, কি নাই কৰা ন। তেতিয়াহ'লে শেহতীয়ালৈকে ভিডিঅ'টো চাই থাকক। আহি পাই গ'লোহি আমি শিৱ মন্দিৰ। লোকেশ্যনটো বহুত ভাল, আৰু মানুহ কম আছে, গৰম বহুত, মানে ইমান গৰম মানুহ আহিব নোৱাৰে। এইটো মন্দিৰৰ এণ্ট্ৰি হয়, এণ্ট্ৰি পইণ্ট হয় এইটো। এইফালে ভিতৰত সোমাই মানে সেৱা ধূপ ধূনা জ্বলাব পাৰে। আৰু ইয়াৰ মানুহ গৈ আছে, মানুহ কম, মানে গৰম বহুত, ইমান গৰমত থাকিব নোৱাৰে মানুহ। মন্দিৰটো 360 ভিউ এটা দেখাই দিছোঁ, চাই লওক ভালকৈ।
ফাইনেলি আমি আহি পাই গ'লোঁ কেচিনিও প্ৰাইড কেচিনিও ইয়াতে যাম আমি এতিয়া গৈ পেলাই চাম কি হয় কি নহয় এইটো যে দেখাবলৈ চেষ্টা কৰিম এইটো চাওক এতিয়া পানীৰ মাজতে তোমাৰ হোটেল চোটেল মানে এভৰিথিং আছে চব इसको कांटेक्ट कर लेना এখন পানী জাহাজ আহি আছে আমি তালৈকে যাম তালৈ গৈ আছোঁ বৰ্তমান আমি ইয়াত টিকেট চিকেট কিছুমান ফৰ্মেলিটিছ আছে ফিল কৰি লওঁ তাৰপিছত আমি তাত গৈ আছোঁ मेरा नंबर आपके पास है আমাৰ বৰ্ডৰ ভিতৰত এণ্ট্ৰি ষ্টাৰ্ট হৈ গ'ল যাবলৈ আমি গৈ আছোঁ ভালকৈ দেখাই দিছোঁ Come on, people, once again, get together and more louder. I said, good evening, everyone. ऊपर वाले लोगों को क्या हुआ यार मौन गाय के पीछे पे आए हो Come on, people, for the last time. I said, good evening, everyone. That's better. Okay, so we have the captain and crew. Come on, people, once again. क्या आप गोवा में मजा करने आए हो? Yes! नाचोगे? Yes! कूदोगे? No! बंगाल जी तब नाचता हो कूदना हो डांस फ्लोर के और बोर्ड के अंदर बोर्ड के बाहर I'm requesting for the parents please take care গোৱালা আহি পইচা উচুল হৈ গ'ল পুৰা মানে এনেকুৱা এটা ভাল মমেণ্ট লৈ গৈছোঁ বহুত ভাল লাগিলে মানে ডান্স চান্স কৰিলোঁ ফুল এনজয় কৰিলোঁ এতিয়া আমি ৰুমলৈ যাব ওলাইছোঁ ৰুমলৈ যাবৰ কাৰণে আমাৰ ট্ৰেভেলাৰ আহিব আমি অকণমান মানে যোনটো বৰ্ডত গৈছিলোঁ বৰ্ডৰ পৰা ওলাই আহিলোঁ বৰ্ডৰ পৰা ওলাই আহি আমি ট্ৰেভেলাৰলৈ অকণমান ৱেইট কৰিম ফোন কৰাৰ পিছত ট্ৰেভেলাৰ আহিব ট্ৰেভেলাৰ পিছত ৰুমত যাম ৰুমত গৈ ফ্ৰেছ হৈ মেলি ভাত চাত খাই শুই দিম আকৌ কাইলৈ আমাৰ নাইট 11টা বজাত ট্ৰেইন আছে ৰুমলৈ মানে গোৱা টু বেংগলোৰ বলক দেখাই আছোঁ মানে পাৰ্ক 3টা পাৰ্ক হ'ব আৰু गोवा टाइप किया आपने यस नियर द एसबीआई बैंक आया रिव्यू को टच करो हाँ नाम दिगंबर डालो दिगंबर। 5 स्टार डालो आज के दिन में आप लोगों ने क्या क्या एंजॉय किया एक पैराग्राफ डालो अदरवाइज अच्छा रिव्यू रहेगा तो आपको 2 टी शर्ट मिलेगा यस कौन सा मतलब टी शर्ट में क्या लिखा होगा आपका नाम मेरा नाम हाँ। आजमल अली उसके ऊपर से पता चलता है सर आपका ओके। जो ये किया ना उसको बोलता है फीडबैक होता है कैसा लिखने का एक लाइन नहीं है एक 15 एक लाइन हाँ, आज वो के पता है। दिन में आप लोगों ने क्या क्या किया और साथ ही लोगों को मांगता है क्योंकि ज्यादा लोग आसामी लोगों का कम रहता है लोग कम आते हैं हाँ ज्यादा गुजराती लोग हैं महाराष्ट्र के ज्यादा लोग आते हैं तो आपको 8 ही लोगों का मेरे को दिखाने का और ये करने का और मेरा फोटो खींचने का तो फोटो भी खींच सकता है उसके ऊपर समझो नाम मेरा दिगंबर क्या रहेगा दिगंबर दिसंबर नहीं दिगंबर दिगंबर DIGAMBR सब लोग एक बार ये करो प्लीज Yes. और मेरे को दिखाओ क्योंकि आप अच्छा आदमी एक्स्ट्रा थे ইয়াত ঘূৰি মেলি আহিলোঁ ঘূৰি মেলি অহাৰ পিছত ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ ভৰিকেইটা এনেকুৱা বিষাইছে যে বহুত ডান্স কৰিলোঁ মানে যোনখন পানী আমি কওঁ আৰু পানী জাহাজ বুলি আমি কওঁ পানী জাহাজ বুলি বহুত মানে তাত ডান্স কৰি মেলি মানে ভৰি বহুত বিষাই গ'ল তাতে আকৌ ফ্ৰেছ হৈ এতিয়া ভাত খাবলৈ আহিলোঁ ভাত খাম মানে এতিয়া মাছলি আৰু মানে আমাৰ ভাত আহি গ'ল সেয়া ভাত এতিয়া আমি খাওঁ খাই লোৱাৰ পিছত আৰু ৰুমত যাম ৰুমত গৈ লৈ ৰেষ্ট কৰিম আজি ভিডিঅ'টো ইমানলৈকে আছিলে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যনবিলাক আগতে পাব আৰু প্ৰথমতে মানে ভিডিঅ'বিলাক পাব গতিকে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ন ইমান কষ্ট কৰি আছোঁ আপোনালোকৰ বাবেই কষ্ট কৰি আছোঁ আপোনালোকক ভাল ভাল জেগা দেখাবলৈ ভাল ভাল মানে এণ্টাৰটেইনমেণ্ট কৰিবলৈ আপোনালোকক বিচাৰিছোঁ যিহেতু আপোনালোকৰ কাৰণে আৰু সেইকাৰণে কৰি দিব কৰি দিলে একো নহয় লাইক এণ্ড কমেণ্ট লগত ছাবস্ক্ৰাইব তো আজিলৈ বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত চ' বাই